নমস্কাৰ, মই ৰুবি স্বাগত জনাইছো মোৰ চেনেললৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ৰেইন লিলি ফুলবিধৰ ওপৰত কম। ইয়াক কেনেকুৱা মাটিত ৰুব লাগে, যদি ভালকৈ নুফুলে তেন্তে কি সাৰ দিব পাৰি আৰু ইয়াক কিমান পৰিমাণৰ পানীৰ প্ৰয়োজন, এই সকলোবিলাক বিষয়ত আজি আলোচনা কৰিম। যেহেতু ইয়াৰ নামটোৱেই ৰেইন লিলি, গতিকে ই বাৰিষা সময়খিনি ফুলে। আমাৰ অসমত ই মে' মাহ মানৰ পৰাই ফুলিবলৈ আৰম্ভ কৰে আৰু এতিয়া ছেপ্টেম্বৰলৈকে মোৰ ফুলিয়ে আছে। ই এবিধ পাৰ্মানেণ্ট ফুল। ইয়াৰ লোকেল ভেৰাইটিৰ 3টা ৰং পোৱা যায়, হালধীয়া, গুলপীয়া আৰু বগা। কিন্তু আজিকালি নাৰ্চাৰীবিলাকত হাই ভেৰাইটিৰ ৰঙা, কমলা, বেঙুনীয়া আদি বেলেগ বেলেগ ৰঙতো পোৱা যায়। এতিয়া জানো আহক ইয়াক কেনেকুৱা মাটিত ৰুব লাগে। এই ফুলবিধ সেমেকা মাটিত ভাল হয়, কিন্তু গুৰিত পানী জমা হৈ থাকিলেও বেয়া। সেয়ে ৱেল ড্ৰেইন মাটি ব্যৱহাৰ কৰিব লাগে, যাতে জৰুৰতকৈ আমি যিখিনি পানী বেছিকৈ দিওঁ সেইখিনি তৎক্ষণাত ওলাই যায়। মাটিখিনি যদি বেছি আলতীয়া হয় তেতিয়া নদীৰ বালি মিলাই ল'ব আৰু এটা টাবত 2 বা 3 মুঠিৰ হিচাপত শুকান গোবৰ নাইবা কেঁচুসাৰ মিলাই ল'ব লাগে। এই শুকান মাটিত ইমান ভাল নহয়, সেমেকা মাটিতহে ভাল হয়। সেয়ে ৰেগুলাৰ পানী দিব। এই ফুলবিধ বৰষুণৰ পানী পৰা ঠাইত ৰুলেও খুব ভাল হয়। ইয়াক মাটিতো ৰুব পাৰি আৰু টাবতো ৰুব পাৰি। টাবত ৰুলে মাজে মাজে ইয়াৰ ড্ৰেইনেজ হ'লটো চেক কৰি থাকিব লাগে, যাতে এইটো বন্ধ হৈ নাযায়। এই ৰেইন লিলি ফুলবিধ ৰ'দ নপৰা ঠাইত ৰুলে ইমান ভাল নহয়। ছাঁ পৰা ঠাইত ৰুলে গছবোৰ লেগি হয় আৰু ভালকৈ নুফুলে। এই ফুলবিধক ভালদৰে ফুলিবৰ বাবে দিনটোত কমেও 3-4 ঘণ্টামান ৰ'দৰ প্ৰয়োজন হয়। খুব বেছি গৰমৰ দিনকেইটাত ইয়াক দুপৰীয়া ৰ'দটোৰ পৰা বচাই ৰাখিব পাৰিলে ভাল। বহু লোকে এইটো কোৱা শুনো যে তেওঁলোকৰ ৰেইন লিলিবোৰ ভালকৈ নুফুলে। যদিহে ভালকৈ নুফুলে তেন্তে তাত কেঁচুসাৰ নাইবা শুকান গোবৰ 2 দিন পানীত তিয়াই ৰাখি সেই পানীখিনি ইয়াক সাৰ হিচাপে দিব পাৰি, নাইবা NPK 20-20-20 পানীৰ লগত গুলি প্ৰত্যেক মাহে এবাৰকৈ এইটো দিব লাগে। এই ফুলবিধ আলুৰ পৰাও হয় আৰু গুটিৰ পৰাও হয়। ফুলবোৰ ফুলি শেষ হোৱাৰ পিছত গুটিবোৰ শুকালে ইয়াক এনেদৰে শুকাবলৈ দিব আৰু ইয়াৰ গুটিবিলাক উলিয়াই ৰাখি দিব পাৰি। যদিহে আপোনালোকৰ ওচৰৰ নাৰ্চাৰীত ইয়াৰ পুলি নাপায় তেন্তে কিছুমান অনলাইন শ্বপিং ছাইট যেনেকৈ Amazon নাইবা ট্ৰাষ্টবাস্কেট বা ugaw.com আদিত ইয়াৰ গুটি কিনিবলৈ পোৱা যায়। কিন্তু ইয়াক গুটিৰ পৰা গজালে ই ফুলিবলৈ বহুত বছৰ সময় লয়। সেয়ে ইয়াক আলুৰ পৰা গজালেই ভাল। ইয়াৰ আলুবিলাক এনেকুৱা হয়, পিঁয়াজৰ নিচিনা অলপ, আৰু ইয়াক বছৰৰ যিকোনো সময়তে ৰুব পাৰে। ইয়াৰ 2-4টা আলু ৰুলেই নিজে নিজে বাঢ়ি বহুত হৈ যায়। কিন্তু ঠাণ্ডাৰ সময়খিনি ইয়াৰ ডৰমেঞ্চি পিৰিয়ড হয়, সেই সময়খিনিত ইয়াৰ ইমান গ্ৰ'থ নহয়। মাৰ্চ মাহ মানৰ পৰাই যেতিয়া অলপ অলপ গৰম পৰে তেতিয়া ইয়াৰ পুলি ওলাবলৈ আৰম্ভ কৰে, গছজোপা বাঢ়ে আৰু মে' মাহ মানৰ পৰা ই ফুলিবলৈ আৰম্ভ কৰে। এই ৰেইন লিলি ফুলবিধত ইমান পোক পৰুৱা লগা বা ফাংগাছ লগা আদি বেমাৰবিলাক ইমান নহয়। ইয়াৰ এটাই সমস্যা আছে, সেইটো হৈছে পাত হালধীয়া পৰা। এই পাত হালধীয়া পৰা বেমাৰটো 3টা কাৰণত হ'ব পাৰে। ইয়াৰ প্ৰথম কাৰণটো হৈছে বেছি পানী দিয়া নাইবা টাবত পানী জমা থকা। দ্বিতীয় কাৰণটো হৈছে একেবাৰে কম পানী দিয়া আৰু তৃতীয় কাৰণটো হৈছে ফুলজোপাত একেবাৰে ৰ'দ নপৰা। মাত্ৰ এই 3টা কথা লক্ষ্য ৰাখিলেই এই ফুলজোপা বহু বছৰলৈকে ভাল হৈ থাকে। ইমান বহুত যত্ন ল'বৰো প্ৰয়োজন নাই, অতি সহজতেই হয়। যদিহে আপোনালোকে এতিয়ালৈকে ৰোৱা নাই তেন্তে এই ফুলজোপা আনি ৰুব পাৰে নিজৰ বাগিচাত। আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।